Hey guys, welcome to my channel Messy Curly Hacks. আজি মই আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো হৈছে 2020 কুৰ্তি ওপৰত কেনেকুৱা ডিজাইনৰ আপোনালোকে কুৰ্তি পিন্ধিব পাৰে। ইয়াত বহুত ধৰণৰ ডিজাইন মই দেখাইছোঁ আৰু স্প্লিটছ থকা এনেকুৱা কুৰ্তিবিলাক বহুত ট্ৰেণ্ডত চলি আছে। সেইকাৰণে আপোনালোকে পিন্ধিব পাৰে আৰু দেখিবলৈও বহুত ধুনীয়া লাগে। প্লাজো বা পেণ্ট বা ডেনিম জিন্স বা জেগিন্সৰ লগতো বহুত ভাল লাগে আৰু কিছুমান শৰাৰা পেণ্টৰ লগত পিন্ধিলেও ভাল লাগে আৰু এনেকুৱা ধৰণৰ অনাৰকলি এ লাইন টাইপৰ কুৰ্তিবিলাকো আপোনালোকে পিন্ধিব পাৰে আৰু এনেকুৱা আপ ডাউন কুৰ্তিবিলাকো আপোনালোকে পিন্ধিব পাৰে বা সলিড ডিজাইনৰ এনেকুৱা এটা কালাৰৰ কুৰ্তি আৰু পেণ্ট পিন্ধিব পাৰে। বহুতে ভাল লাগে, দেখাত বহুত ষ্টাইলিছ লাগে আৰু এনেকুৱা ধৰণৰ ভাল প্ৰিণ্ট থকা কিছুমান কুৰ্তি পিন্ধিব পাৰে বা কোনো ধৰণৰ প্ৰিণ্ট নথকা চিম্পল এনেকুৱা ডিজাইনৰ কুৰ্তি পিন্ধিব পাৰে। বহুতে ষ্টাইলিছ লাগে আৰু এটা কালাৰৰ কুৰ্তি আৰু পেণ্ট পিন্ধিলে বা প্লাজো পিন্ধিলে খুবেই ধুনীয়া লাগে আৰু আজিকালি এইটো ট্ৰেণ্ডতেই চলি আছে। ওপৰৰটো অনাৰকলি আৰু তলৰ পেণ্টটো প্লাজো বা এনেকুৱা ধৰণৰ জেকেট থকা কুৰ্তিও পিন্ধিব পাৰে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ'টো লাইক কৰক।